নমস্কাৰ বন্ধুসকল, মই ৰাহুল, আপোনাৰ বন্ধু মিষ্টাৰ সৰকাৰ চুইডমৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি ভাবিছে স্বাস্থ্য বিভাগৰ DME এক্সামৰ প্ৰিপাৰেশ্যন কৰিব ভালকৈ, তেন্তে ভিডিঅ'টো একমাত্ৰ আপোনাৰ বাবে। এই চেনেলত আপোনালোকৰ বাবে চিলেবাছ অনুসৰি ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আমি আলোচনা কৰিম। গতিকে প্ৰতিদিনে আপোনালোকে ভিডিঅ'সমূহ ৰেগুলাৰ চাব আৰু ভিডিঅ' স্কিপ নকৰিব বা মিছ নকৰিব। চ' বেছি পলম নকৰি আজিৰ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। চ' প্ৰথম কুৱেশ্যনটো হ'ল, অসমৰ পৰা অহা শিৱ থাপা কোনটো ক্ৰীড়া বস্তুৰ লগত জড়িত? উত্তৰ হ'ল বক্সিং। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, সমগ্ৰ আহোম সমাজে পালন কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ আহোম উৎসৱ অৰ্থাৎ পূৰ্বপুৰুষৰ পূজা কোনটো আছিল? মেডাম মেফি। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, অসমত বহুলভাৱে প্ৰচলিত বৃত্তিটো কি? এইটো হ'ল ঝুম খেতি। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি? সেই 5খন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি? উত্তৰ হ'ল জয়মতী। 1935 চনৰ 10 মাৰ্চত ছবিখন মুক্তি পাইছিল। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম লিখা ধলা শদিয়া কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল লোহিত। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, অসমৰ আটাইতকৈ সৰু জিলা এলেকাভিত্তিক কোনখন? উত্তৰ হ'ল কাৰ্বি আংলঙৰ অন্যতম বৃহত্তম জিলা কামৰূপ মেট্ৰ'। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, অসমত কেইখন বন্যপ্ৰাণী অভয়াৰণ্য আছে? উত্তৰ হ'ল 18খন। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কি কি? উত্তৰ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ অভয়াৰণ্য। তাৰ পিছৰ শেষৰ কুৱেশ্যনটো হ'ল, ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল হালধীয়া চৰায়ে বাওধান খায়। ধন্যবাদ। জয় আই অসম।